আন এক খবৰ ভোটাৰ কাৰ্ড থকা ব্যক্তিসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো ভোটাৰ কাৰ্ডক লৈ শীঘ্ৰে আহিব পাৰে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা কিয়নো দেশৰ নিৰ্বাচন আয়োগে ভোটাৰ কাৰ্ডক লৈ কৰিব এক নতুন ঘোষণা পান কাৰ্ড নহয় এবাৰ আধাৰৰ সৈতে লিংক কৰিব লাগিব ভোটাৰ কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে ভোটাৰ কাৰ্ড লিংক কৰিব লাগিব অসমৰ ৰাজ্য তথা ভাৰতৰ ৰাজ্যে আধাৰ কাৰ্ডৰ সৈতে ভোটাৰ কাৰ্ড লিংক কৰিবলৈ সাজু হওক ৰাইজসকল আধাৰ আৰু ভোটাৰ কাৰ্ডৰ লিংক সন্দৰ্ভত বিশেষ বৈঠক হ'ব নিৰ্বাচন আয়োগৰ আৰু এই বৈঠকত মিলিত হ'ব গৃহ মন্ত্ৰণালয় আইন মন্ত্ৰণালয় আৰু UIDAIৰ শীৰ্ষ বিষয়া ভুৱা ভোটাৰ চিনাক্তকৰণৰ বাবে আধাৰৰ সৈতে ভোটাৰ কাৰ্ড লিংক কৰাৰ ব্যৱস্থা অনা হ'ব ভোটাৰ তালিকাক স্বচ্ছ আৰু নিকা কৰিবলৈ নিৰ্বাচন আয়োগে এই পদক্ষেপটো গ্ৰহণ কৰিব পাৰে আমি আপোনালোকক জনাই আছোঁ ভোটাৰ কাৰ্ডক লৈ শীঘ্ৰে আহিব পাৰে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাটো ইয়াৰ লগতে আন এক খবৰ ৰেচন কাৰ্ডৰ যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে সেইসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে কিয়নো ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গৈছে এই ভাল খবৰটো যদিহে আপোনাৰ ঘৰৰ সদস্যৰ ৰেচন কাৰ্ড আছে তেন্তে এই খবৰটো আপোনাৰ বাবে যদিহে আপোনাৰ ঘৰৰ সদস্য 5 জনতকৈ অধিক তেন্তে আপুনি লাভ কৰিব 2 কেজি চেনি 2 কেজি দাইল আৰু 2 কেজি নিমখ আৰু এইসমূহ সামগ্ৰী 1 মাৰ্চৰ পৰা লাভ কৰিব বুলি জনাইছে 1 মাৰ্চৰ পৰা লাভ কৰিব চাউলৰ লগতে চেনি দাইল আৰু নিমখ বজাৰৰ মূল্যতকৈ 25 টকা কমকৈ লাভ কৰিব দাইল আনহাতে বজাৰৰ মূল্যতকৈ 25 টকা কমত লাভ কৰিব চেনি বজাৰৰ মূল্যতকৈ 10 টকাত কমত লাভ কৰিব নিমখ আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গৈছে এই কেইটা ডাঙৰ খবৰ যদিহে আপোনাৰ ঘৰত 5 জন সদস্য আছে তেন্তে আপুনি এইসমূহ সামগ্ৰী লাভ কৰিব অৰ্থাৎ নিমখ দাইল আৰু চেনি লাভ কৰিব অহা 1 মাৰ্চৰ পৰা ক্ষমা কৰিব 1 অক্টোবৰৰ পৰা